হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব টেষ্টি পিঠাৰ ৰেচিপি, যিটো আপোনালোকে খুব সহজতে নিজেও বনাই খাব পাৰিব আৰু আলহীকো খুৱাব পাৰিব। বলক তেন্তে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভাপত দিয়া নাৰিকলৰ পিঠা বনাবলৈ মই প্ৰথমে লৈ লৈছোঁ এখন কেৰাহী আৰু কেৰাহীখন গৰম হোৱাৰ পাছত তাত দি দিছোঁ এটা ৰুকি লোৱা নাৰিকল আৰু নাৰিকলখিনি মই এতিয়া অলপ সময় ভাজি ল'ম। নাৰিকলখিনি বহুত বেছি পৰিমাণে ভাজিব নালাগে, অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আৰু এতিয়া নাৰিকলখিনিৰ লগত মই দি দিছোঁ অলপমান গুড়। আপোনালোকে গুড়ৰ সলনি চেনিও দিব পাৰে, মই গুড় ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া নাৰিকল আৰু গুড়খিনি মই ভালদৰে মিহলাই ল'ম। নাৰিকলৰ লাডু বনালে আমি নাৰিকলখিনি যিমান আঠাকৈ ভাজোঁ, ইয়াত নাৰিকলখিনি সিমান ভাজিব নালাগে, অলপ ভাজি ল'লেই হ'ল। আৰু এয়া মোৰ নাৰিকলখিনি ৰেডি হৈ গৈছে আৰু এতিয়া গেছত মই দি দিছোঁ এটা চচপেন আৰু তাত মই দি দিছোঁ অলপমান পানী আৰু পানীখিনি এতিয়া মই ভালদৰে গৰম হ'বলৈ দিম। এতিয়া পানীখিনি গৰম হোৱাৰ পাছত ইয়াত মই দি দিছোঁ 1.5 কাপমান জোখৰ চাউলৰ গুড়ি আৰু এতিয়া মই ঢাকনি এখন লগাই গুড়িখিনি অকণমান সিজিবলৈ দি দিছোঁ। অকণমান পিছতে মই ঢাকনিখন গুচাই পিঠাগুড়িখিনি অকণমান লাৰি দিছোঁ আৰু ইয়াত মই দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। আৰু নিমখখিনি দিয়াৰ পাছত এইখিনি মই আকৌ এবাৰ ভালদৰে লৰাই লৈ আকৌ ঢাকনিখন 2 মিনিটমান সময়ৰ বাবে লগাই থৈছোঁ। দুই মিনিটমান পাছত এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এতিয়া ঢাকনিখন গুচাই দিম। পিঠাগুড়িখিনি এতিয়া মই এখন বাচনত ঢালি লৈছোঁ আৰু অকণমান সময় ঠাণ্ডা হ'বলৈ দিছোঁ। বহুত বেছি ঠাণ্ডা হ'বলৈ দিব নোৱাৰি। যেতিয়া আপুনি হাতেৰে চুব পৰা গৰম হৈ থাকে, তেতিয়া এইখিনি মই আটা বা ময়দা যেনেদৰে মঠোঁ ঠিক তেনেদৰে মঠি ল'ম। এই পিঠাবিধ খাবলৈ বহুত বেছি টেষ্টি হয়, কিন্তু আপোনালোকে আগতে বনাই খাইছেনে বাৰু? যদিহে খাইছে মোক কমেণ্ট কৰি জনাবচোন। এই পিঠাবিধ ৰাতিপুৱা বা গধূলি আপুনি যেতিয়াই খাব মন কৰে তেতিয়াই বনাব পাৰে আৰু যিহেতু বেলেগ বাহিৰা একো বস্তু নালাগে, ঘৰত থকা 2-3টা বস্তুৰে বনাব পাৰি আৰু খুব সহজতে বনাব পাৰি আৰু দেখিবলৈও বহুত ধুনীয়া হয়। আৰু পিঠাগুড়িখিনি এতিয়া মই ভালদৰে মঠি লৈছোঁ আৰু এটা ধুনীয়া মই ডো এটা ৰেডি কৰি লৈছোঁ। আৰু এই ডোটোৰ পৰা এতিয়া মই 2টা ধুনীয়াকৈ লাড়ু বনাই ল'ম। আমি ৰুটি বনালে যেনেকৈ লাড়ু বনাওঁ ঠিক তেনেদৰে 2টা লাড়ু বনাই লওঁ। এই যে লাড়ু 2টা বনালোঁ, তাৰ পৰা মই এতিয়া 2খন পিঠাগুড়িৰ ৰুটি বনাই ল'ম। আৰু লাড়ু 2টা মই ধুনীয়াকৈ অকণমান শুকান পিঠাগুড়ি লৈছোঁ, তাত লগাই ধুনীয়াকৈ বেলি ল'ম। আৰু অকণমান আঠা খোৱা যেন পালে ইয়াত শুকান পিঠাগুড়ি অকণমান ছটিয়াই দিম। এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদিহে ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু। আৰু এয়া মোৰ ৰুটি 2খন বেলি হৈ গৈছে। যিহেতু মই গোটেইখিনি নবনাওঁ, 2খনহে বনাই আপোনালোকক দেখুৱাম, সেইকাৰণে মই 2খন ৰুটিহে বেলি লৈছোঁ। আৰু এতিয়া ভাজি যে থৈছিলোঁ নাৰিকলখিনি, সেই নাৰিকলখিনি ইয়াৰ ওপৰত মই ধুনীয়াকৈ বহলাই দিম। নাৰিকলখিনি দিওঁতে ৰুটিখনৰ একেবাৰে শেষলৈকে দিব নালাগে, অকণমান জেগা ছাইডত ৰাখি থ'ব লাগে।
আৰু একেদৰে মই 2খন ৰুটিতে ধুনীয়াকৈ নাৰিকলখিনি লগাই লৈছোঁ। এতিয়া মই এই নাৰিকল দিয়া ৰুটিকেইখন ধুনীয়াকৈ ৰোল এটাৰ শ্বেপ দিম। আৰু ৰোলটোৰ শ্বেপ দিওঁতে ছাইডত যিখিনি জেগা আমি ৰাখি থৈ দিছিলোঁ সেইখিনিত মই অকণমান পানী লগাই দিম। পানী লগাই এইখন আঠা লগাই দিম। আৰু এয়া মোৰ পিঠাগুড়িৰ ৰোল দুটা ৰেডি হৈ গৈছে। এতিয়া মই গেছত দি দিছোঁ এটা চচপেন আৰু তাত দি দিছোঁ মই অলপমান পানী আৰু পানীখিনি মই ভালদৰে উতলিবলৈ দিম। চচপেনৰ ওপৰত মই দি দিছোঁ এখন প্লাষ্টিকৰ ষ্ট্ৰেইনাৰ আৰু তাৰ ওপৰত দি দিছোঁ মই এখন এলুমিনিয়ামৰ ফইল পেপাৰ। পিঠাটো যাতে মোৰ ষ্ট্ৰেইনাৰত লাগি নধৰে সেইকাৰণে মই ফইল পেপাৰখন দি দিছোঁ আৰু ইয়াৰ পৰা ভাপটো ওলাবলৈ ইয়াত মই মাজে মাজে ফুটা কৰি দি দিছোঁ। আৰু এইখিনি এতিয়া মই এখন ঢাকনি লগাই ভালদৰে পানীখিনি উতলিবলৈ দিম যাতে ভাপটো ওলাই আহে। আৰু এয়া দেখিছেনে ভাপটো ধুনীয়াকৈ ওলাই আহিছে। আৰু এতিয়া পানীখিনিৰ পৰা ভাপটো ওলোৱাৰ পাছত ইয়াত মই দি দিছোঁ পিঠাৰ ৰোল দুটা। আৰু ইয়াৰ ওপৰত মই দি দিছোঁ কটনৰ এখন পাতল কাপোৰ যাতে ভাপৰ পানীখিনি আকৌ পিঠাটোত নপৰেহি সেইকাৰণে মই কাপোৰখন দি দিছোঁ। আৰু এইখিনি মই এতিয়া 10 মিনিটমান সময় ঢাকনি লগাই সিজিবলৈ দিম। আৰু অলপ সময় পিছত এয়া মই ঢাকনিখন গুচাই দিলোঁ। আৰু এয়া পিঠাকেইটা মোৰ ধুনীয়াকৈ সিজি গৈছে। 10 মিনিট কৈছিলোঁ যদিও 10 মিনিট নালাগিলে 5 পৰা 7 মিনিটমানতে পিঠাটো মোৰ ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া এইকেইটা মই ধুনীয়াকৈ নমাই ল'ম। এতিয়া পিঠাকেইটা মই ভালদৰে নমাই ল'ম আৰু এইকেইটা মই অলপ সময় ঠাণ্ডা হ'বলৈ দি দিম। ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই ধুনীয়াকৈ চুৰি এখনৰ সহায়ত এইকেইটা মই সৰু সৰুকৈ কাটি ল'ম। যিহেতু গৰমে গৰমে কাটিলে পিঠাটো ভাঙি যোৱাৰ চান্স থাকে সেয়েহে মই অকণমান সময় ভালদৰে ঠাণ্ডা হ'বলৈ দি দিলোঁ আৰু তাৰ পাছত কাটি ল'লোঁ। আৰু এয়া চাওক আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল ভাপত দিয়া নাৰিকলৰ ৰোল পিঠা। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহোঁ তেন্তে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।